Dear students, welcome you all to English for Assamese students from basics to brilliance. Today we are going to talk about a very important component of English grammar known as preposition. আজিৰ ভিডিঅ'টোত আমি প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰিম। Prepositions are small words with a big role to play. প্ৰিপজিশ্যনছবোৰ সৰু সৰু শব্দ কিন্তু বাক্য গঠনত ডাঙৰ ভূমিকা পালন কৰে। Prepositions connect noun and pronouns to other words in a sentence. প্ৰিপজিশ্যনে এটা বাক্যত থকা নাউন আৰু প্ৰনাউনক অৰ্থাৎ বিশেষ্য আৰু সৰ্বনামক বাক্যত থকা আনবোৰ শব্দৰ লগত সংযোগ কৰে। They show the relationship between words প্ৰিপজিশ্যনে শব্দৰ মাজত থকা সম্বন্ধবোৰ দেখুৱায়। So now let us discuss about types of preposition. First type of preposition is the preposition that tells us about a place. এইবিধ প্ৰিপজিশ্যনে কোনো এটা বস্তুৰ অৱস্থিতিৰ কথা বুজায়। ফৰ এক্সাম্পল ইন, এট, অন, এবভ, এটচেট্ৰা। নেক্সট প্ৰিপজিশ্যনবিধ হ'ল টাইম ৰিলেটেড প্ৰিপজিশ্যন। এই প্ৰিপজিশ্যনে কোনো এটা কাম বা ঘটনা কেতিয়া হৈছে আৰু কিমান সময়ৰ বাবে হৈছে সেই বিষয়ে জনায়। উদাহৰণ হ'ল in, at, on, before, etc. Another type of preposition shows us direction of where something is moving or going. কোনো এটা বস্তু কোন দিশত গৈছে সেই বিষয়ে দেখুওৱা প্ৰিপজিশ্যনৰ উদাহৰণ হ'ল to, from, towards, across, etc. আন কিছুমান প্ৰিপজিশ্যনে আকৌ শব্দবোৰৰ মাজৰ বিভিন্ন সম্পৰ্কক বুজায় যেনে about, with, without। এই প্ৰিপজিশ্যনবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত দক্ষতা অৰ্জন কৰিবৰ বাবে তোমালোকে লিখাৰ প্ৰেক্টিচ কৰিব লাগিব লগতে অধ্যয়নো কৰিব লাগিব। However, if you have any questions about prepositions, please feel free to write in the comment box. তোমালোকৰ যদি প্ৰিপজিশ্যন ৰিলেটেড কিবা কুৱেশ্যন আছে কমেণ্ট বক্সত লিখিব পাৰা। So that's all for today. See you next lesson.